চাওক ৰকিবুল হুছেইনকতো আপোনালোকে 10 লাখ ভোটত জিকাই দিছে গতিকে বেয়া দিনো আপোনালোকে আনিব ভাল দিনো আপোনালোকে আনিব নমস্কাৰ বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আহি পাইছে এক ভাল খবৰ ধুবুৰীসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ ঘোষণা সম্পূৰ্ণ ভিডিঅ'টো আৰু লাইক কমেন্ট শেয়াৰ কৰক মইনো কি কম হয় নহয় স্যাৰ ধুবুৰীতো মই মৰমত আহো ধুবুৰীতো মোৰ এমএলএ কেতিয়াও নিজিকে এইবাৰ কেইটা জিকিব বুলি আশা কৰিছে স্যাৰ দুটা সিট আমি ধুবুৰী জিলাত জিকিম কিন্তু ধুবুৰী গৰিপুৰতো মই নিজিকো কিন্তু মই মৰমত আহো কাৰণ মানুহে মৰম কৰে সব কথা ভোট আৰু পলিটিক্স দি নহয়তো আৰু বিশেষকৈ ধুবুৰী টাউনত মাটি বাৰীক লৈ বহুত গণ্ডগোল আছে সেইবিলাক কথাও আমি পাতিছো লাহে লাহে গোটেই ব্যৱস্থা গোটেই কথাবোৰ শৃংখলা আৰু ব্যৱস্থিত কৰাৰ বাবে আমি চেষ্টা কৰিম আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আসামী মিণ্টু আলী তেওঁ চিহ্নিত হৈছে গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছো আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে ধুবুৰীত এটা আৰ্মিৰ কেম্প এটা আহি আছে আৰ্মিৰ কেম্প এটাৰ কাৰণে আমি কথা বাৰ্তা পাতি আছো ধুবুৰী আৰু ৰঙিয়াৰ মাজত কোনো আৰ্মি কেম্প নাই মানে আমাৰ ক'ব গ'লে পশ্চিমবংগ আৰু ৰঙিয়াৰ মাজত ইয়াত কোনো আৰ্মিৰ কেম্প নাই আন্দোলনৰ বা আলফা টাইমত আছিলে সেইটো উঠি গ'ল সেইকাৰণে আমি ধুবুৰী টাউনৰ কাষত পাৰ্মানেন্ট আৰ্মিৰ এটা কেম্প আনিব খুজিছো যাতে কেতিয়াবা ল এণ্ড অৰ্ডাৰ হ'লে 2 মিনিটতে আহি আৰ্মি পাব পাৰে